ओ माँ तुम वो हिंदी थोड़ी दे तुम्हें हिंदी उत्तर दिवा दे तुम क्या कर रही हो मैं फांटा खा रहा এই পেৰাটো যে মই এতিয়ালৈকে একদম মুখতে দিয়া নাই পৰখিয়ে বনোৱা এক চিকুটো মুখতে দিয়া নাই নমস্কাৰ সকলোকে মই মোৰ লিজা কাহিনী চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মানে একদম ব্লগটো 5:30 বাজিলে এতিয়া 5:30 বজাৰ পিছতহে একদম আৰম্ভণি কৰিছো ৰাতিপুৱা নহয় আকাদে ৰাইজ ৰাতিপুৱা আমি উঠা বস্তু নে মানে আগতে আমি উঠু হলে ৰাতিপুৱা 5টা বজাতে এতিয়া মানে নোৱাৰ উঠিবলে এতিয়া এইয়াৰ পৰা আৰম্ভণি কৰিছো এইফালে হৈছে আমাৰ ককটেল মকটেল সবটেল তাৰপিছত এয়া দেখিছে নে ইমান ধুনীয়া ধুনীয়া কিউট কিউট গ্লাছ দেখিয়ে কিবা মৰম লাগে এয়া হৈছে আমাৰ চাকনা এইটো লুভিয়াটো দেখি পানি খাবলৈ আহিলে বাপৰ মুটো দেখাই আছে এইটো बाप को भेज तेरे बस की बात नहीं তাৰপিছত এতিয়া আৰু খাম আও अगर मैं हिंदी में बात करूँ तो आप लोगों को अच्छा लगेगा क्या चलेगा क्या মানে আপোনালোকৰ মুখৰ আগত মানে হিন্দী ক'লে মানে অকণ টুটি ফুটি হৈ যায় কিন্তু মই যদি মোৰ বেষ্টটো আগত হিন্দী কওঁ তেতিয়া বহুত ধুনীয়াকৈ ওলায় এতিয়া মায়ে খাব এইজনী মা আহি আছে এতিয়া খাব আমি খাই ল'ম দেই চবেই চাকনা উলিয়াই লৈছোঁ একদম ৱাও এইটো হৈছে আমাৰ হাঁহিৰামৰ ককাইক পাদুৰাম তো পাদুৰাম আহিলে যেতিয়া দেৰ খাবলৈ বহিব আৰু লুভিয়াটো খাব সময়তে ওলালেহি আৰু দেই খাব সময়তে ওলাহি আৰু কেলে বাৰু খাব সময়তে কেলে ওলাহি কচোন তই কেলে হে ভাল कौन है ये लोग कहाँ से आते हैं গুড বয় ন ভেৰি ভেৰি গুড বয় এইপাতি মোৰ মিচি নালাগে খাবলৈ চৰি পাদুৰাম নালাগে খাবলৈ गजब बेइज्जती है থক তই খাবলৈ আমি খাই লওঁ দেই ৰাইজ এতিয়া চাব দেই ভাত বনাব লাগে মায়ে চাই আছে এতিয়া মোবাইল এতিয়া বাজিছে 7:30 নেকি खत्म बाय बाय टाटा गुड बाय गया নে 8টা বাজিবলৈ হ'ল পুৰা মোবাইলত লাগি আছে এইফালে কি কৰিব আৰু অকল মোবাইলে চাই থাকে মানে কাম বোলা বস্তুটো নাই দিবহে মোক ৰাইজসকল আজি হৈছে নেক্সট ডে গুড মৰ্ণিং সকলোকে ৰাতিপুৱা শুই উঠি অকণমান দেৰি মোবাইল চালোঁ মানে ৰাতিপুৱা শুই উঠি ভাতে পাইছিলোঁ লগা চানোটাকৈ পাপা আকৌ কামলৈ যায় যে এতিয়া কিনো আৰু ডেইলি কাম এইবোৰ ঘৰ চৰ সৰা যাওঁতো মুখতে থৈ দিছোঁ তেওঁ মানে ব্লগটো বনাই গৈছোঁ আৰু এইবছৰ পাৰিলোঁ এতিয়া কাম চামবিলাক কৰি লওঁ তাৰপিছত আকৌ গা চা ধুই কৰি লগ পাম দেই আপোনালোকৰ সকলোকে এতিয়া আকৌ মায়ে দেখিছেনে ৰাতিপুৱা পুৰা খোৱাতহে লাগিছে মা কৈ দিয়া এইবোৰ কি খাইছা এয়া বেটিয়ে কঁঠালৰ গুটি পেৰা বনাইছে পেৰা বুলি কওঁ নহয় এইটো মিঠাই হয় খাবলৈ একজেক্টলি পুৰা পেৰা নিচিনা কঁঠালৰ এইহে জানে কেনেকৈ ধৰণে বনাইছে আৰু বিস্কুট চকলেট বিস্কুটৰ এইটো কেক বনাইছিলে এইটো ভিডিঅ' কৰা নহ'ল তাই নেজানিম বুলি এতিয়া ভিডিঅ' নকৰিলে প্ৰথমবাৰ বনাইছিলোঁ কিন্তু বোলে টেষ্টি হৈছে মই আকৌ নিজে বনালে নাখাওঁ নহয় ৰাইজসকল গম পায় নে এই পেৰাটো যে মই এতিয়ালৈকে একদম মুখতে দিয়া নাই পৰখিয়ে বনোৱা এক চিকুটো মুখতে দিয়া নাই মই মানে নিজে বনালে বস্তুবোৰ ইমানটা নাখাওঁ মাহেঁতি কয় বহুত ধুনীয়া হৈছে বুলি কিন্তু মই তেও নাখাওঁ কিন্তু চকলেটৰ কেকটো খাইছিলোঁ সেইটো মানে ভাল লাগিলে দেই খাই বহুত ধুনীয়া লাগিছে মানে প্ৰথমবাৰ বনাইছোঁ যদি বহুত ধুনীয়া লাগিছে আৰু এটা বনাইছিলোঁ চকলা বা কেক নেকি সেইটো বনাইছিলোঁ সেইটো যে জেলি নিচিনা সেইটো ধুনীয়া হৈছিলে সেইটো মই ইমান খাইছিলোঁ মানে বেছি নাখাওঁ গা ধোৱাৰ পিছত লগ পাই আছিলোঁ বুলি কৈছিলোঁ পাম বুলি কৈছিলোঁ কিন্তু এতিয়া মানে আগতে মায়ে যেতিয়া খালে যেতিয়া আৰু দেখুৱাই দিছোঁ আৰু ন কণ্টেণ্টটো এনেকৈয়ে বনাব লাগিব গা ধুই গৈ হ'ল তাৰপিছত আকৌ এতিয়া মই বোলো ব্লগটো ষ্টাৰ্ট কৰি থোৱাৰ পিছত তেতিয়া বনোৱাই নাই বহুত দেৰিলৈকে এতিয়া বাজিলে নেকি 3টামান দেৰিকৈ গা ধুলোঁ মানে হেৰি মোবাইলটোকে চাই থাকিলোঁ আৰু কিনো কৰিম আৰু ন গৰম বন্ধ পাইছোঁ যিহেতু সেইটো কাৰণে মোবাইলটোকে চাই থাকিলোঁ তাৰপিছত এইফালে দেখিছেনে মোৰ মুখত গুটি উঠিছে ইমান গুটি উঠিছে লোকে দেখি কেনেকুৱা লাগিছে মুখখনো ৰাইজসকল এতিয়া মায়ে পুৰা পানী ভৰাই আছে মা দিনটোত কেইবটল ভৰোৱা কৈ দিয়া আকৌ পানী
40 বটলৰ ভৰালি পানী মানে এই কাম কৰিবলৈও পানী দাদাহঁতি কাম কৰি থাকে যে তাতো খুব পানীৰ প্ৰয়োজন হয় তালৈ লৈ যায় তাৰপিছত এতিয়া আমাৰ ঘৰতো লাগে ন গৰম দিনত যিহেতু পানীটো ঠাণ্ডা পানীটো দৰকাৰ হ'বই আৰু আমি নৰ্মেল পানী নাখাওঁৱে ফ্ৰিজৰ পানীয়ে খাওঁ কিছুমানে কয় ফ্ৰিজৰ পানী খালে বেমাৰ হয় বুলি আমাৰ আজিলৈকে ফ্ৰিজৰ পানী খাই কেতিয়াও বেমাৰ হোৱা নাই দেই মোৰ ফ্ৰিজৰ পানী খাই বেমাৰ আজিলৈকে হৈয়ে পোৱা নাই এনেই হৈছে কিবা বেলেগ কাৰণে বেমাৰ হৈছে কিন্তু ফ্ৰিজৰ পানী খোৱাৰ লগত মোৰ আজিলৈকে বেমাৰ হোৱা নাই সেইটোৱে বহুত ভাল লাগে ন একদম দাঁত বিষালেও পানী মাহবোৰৰ দাঁত বিষাব হা তাৰপিছত কি কৰিব লালমোহন ৰসগোল্লা মিঠাই কি আছে তাৰপিছত সেই পানী ক'বই নালাগে ঠাণ্ডা পানী ফ্ৰিজৰ পানী তাৰপিছত ইমানকে নকবা অঁ কোৱা দেখি লাজ পাইছে নি এতিয়া লাজ পাইছে আৰু একদম হেৰি ফ্ৰিজত টুকুৰা একদম আইচত সোমাই আছে টুকুৰাবোৰ এই ঘামিছো বুলি ভাবিব দেই মানুহে ঘমা নাই কিন্তু ফ্ৰিজৰ হেৰি কি বুলি কয় সেই টুকুৰাডোখৰ পালোঁ বটলত এচপৰা হৈ লাগি আছিলে একদম আইচ হৈ গৈছিলে পুৰা এনেকৈ মজি দিছে বেপাৰে মই তাক অলপ হেৰি কৰি দিলোঁ তাৰপিছত মই কৰিলোঁ বটল দেখিছেনে ৰাইচ অকল ইমানে আমাৰ ঘৰত বটল আছে ফ্ৰিজতো এগালমান সোমাই কিন্তু আছে একদম পানী মানে ফ্ৰিজৰ পৰা পানী মানে হ'বলৈ নাপায় আৰু পানী টুকিয়ে থাকোঁ আৰু একদম জীয়াই থাকোঁ ফিল্টাৰ দেখিছেনে দুটা আছে দুটাও পাত্তা নাপায়গৈ মানে বহুত লাগে পানী দৰকাৰ দেই এই গৰমৰ দিনত বহুত লাগে পানীটো বেছি ব্যৱহাৰ হৈ যায় মানুহক বেছি খোৱা হয় ঠাণ্ডা দিনত পানী খাবলৈ দেখোন মানুহৰ মনেই নাযায় এয়া আমাৰ সদায় মানে এনেকুৱা হয় মানে আমাৰ সদায় এনে গধূলি সময়ত খাবলৈ সেইটো কাৰণে অলপ বোলো আপোনালোককো দেখুৱাই দিওঁ অ' মা তোমাক মই হিন্দীত সুধিম দেই তুমি হিন্দীত উত্তৰ দিবা দেই ক'বা দেই কোৱা না নহয় তুম কিয়া কৰ ৰহি हो ঠাণ্ডা খাৰা কোৱা না ঠাণ্ডা अबे जल्दी बोल कल सुबह पनवेल निकलना है आपने भात खाया कौन है ये लोग कहाँ से आते हैं ये खाया सॉरी आपने भात खा लिया खा लिया अभी सामने सामने खा लिए सामने मतलब किसी और के सामने ऐसे बोली जाती है ना अब कुछ और कुछ बोलूँ मैं आपकी हालचाल कैसे है ठीक है आपको हिंदी में बात करने में अच्छा लगती है या नहीं लगती है नहीं लगती है आपको हिंदी नहीं आती है नहीं अच्छी लगती है দেখিছে আমাৰ মানে টুটি ফুটি হিন্দী দেখিছে নে আমাৰ মাহঁতৰ টুটি ফুটি হিন্দী বাকি লোৱা চিএছ কৰি লওঁ ন চিএছ খাই লওঁ দেই মোৰ ঠাণ্ডাটো ইমান এটা ভাল নালাগে দেই মোক হেৰি কেম্পা ভাল লাগে তাৰপিছত বাকীকেইটা ভাল লাগে ঠাণ্ডাটো ইমান ভাল নালাগে তেও মানে এইটো গিলাচত দেখি খাইছোঁ বাদাম অকলে অকলে খাইছে দেখিছোঁ মোক নাই দিয়া বাদাম খাকৰ কেছে লাগতে হে সৰি লাগতা হে মোৰে মানে হেৰি লাগি গৈছে এই কেমেৰা আগত হিন্দী ক'লে ন সঁচাকৈ কনফিউজ হৈ যায় মানুহলোকে পৰা মানুহো নোৱাৰা হৈ যায় মানে मम्मी जी क्या बोला है अभी मुझे जितने खिलाना है खिला लो बाद में मौका मिला या नहीं मिला अगर शादी करके गई तो अभी शादी नहीं देंगे चाकरी करेंगे नहीं मुझे चाकरी नहीं करना है হিন্দী দেখিছে আমাৰ মা ভাগৰ তো আমি খাই লওঁ দেই ৰাইচ অকল এতিয়া মানে একদম ৰাতি হৈছে দেই মায়ে ভাত সাজৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছেনে নাই কৰা সুধিছোন অ' মা কি বনাই আছা মাছ ফ্ৰাই কৰি আছোঁ মাছ ফ্ৰাই আজি তেতিয়াহ'লে মাছে দিয়ে হ'ব ন এয়া অলপমান ফ্ৰাই কৰিছোঁ এয়া আৰু আছেগৈ তাৰপিছত বিলাহী দি মানে বনাম এইফালে যোগাৰ কৰি আছোঁ পিঁয়াজ ৰচুন আলু দিম আৰু বিলাহী ফ্ৰিজৰ পৰা আনোগৈ এয়া মানে এতিয়া আমি ভাত খাম এতিয়া নাখাওঁ আচলতে আমি দেৰিকৈ খাম এতিয়া 8-9টা বাজিবলৈ হ'ল তাৰপিছত ভিডিঅ'টো এতিয়া এইডোখৰতে সমাপ্ত কৰোঁ আৰু কিমান দীঘল কৰি থাকিম ন আজিৰ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ আহি আছোঁ নতুন এটি ব্লগ লৈ বাই বাই ধন্যবাদ